रक्षा, मैं अब टॉयलेट जा रहा हूँ। सॉरी, मुझे ये नहीं पता। हेलो गाइस, আকৌ এটা সুন্দৰ ব্লগ এটা আপোনালোকক স্বাগতম জনাইছোঁ। আৰু টাইটেল থাম্বনেল চাই গমেই পাইছে আজি কোনটো টপিকৰ ওপৰত ভিডিঅ' হ'বলৈ গৈ আছে। তো আজি মানে মই আহিছোঁ বাইদেউহঁতৰ ঘৰত আৰু তামোলপুৰত বাইদেউহঁতৰ ঘৰ। তো মানে আপোনালোকক দেখুৱাম এটা ষ্টুডিঅ' আজি, যোন ষ্টুডিঅ' তামোলপুৰতে আছে, আমাৰ বাইদেউহঁতৰে আছে মানে। তো দেখুৱাম আপোনালোকক, তো চাই থাকক। এইফালে আছে কোন কোৱা, কোন কোৱা 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 কোৱা। তো গাইছ চাই থাকক, দেখুৱাই আছোঁ আপোনালোকক আজি। তো গাইছ এইফালে চাওক, লিখাই আছে ষ্টুডিঅ' ৰুণজুন। তো গাইছ এতিয়া মানে আৰু আপোনালোকক দেখুৱাওঁ, চাওকচোন পৰিৱেশটো কি মজা। সকলো এইফালে ফুল থোৱাই আছে আৰু এইফালে এইগিলাখান আছে। তো গাইছ এইফালে আছে আৰু এইফালে কিবা কিবি আছে আৰু চাওক, এইটো কিবা ফুল। আৰু গাইছ এইটো পানী ওলাই, পানীটো মানে এতিয়া সেই কৰা নাই, কাৰেণ্ট দিব লাগে, তো এইখিনি কৰা নাই, যি নহওক। এইফালে আছে কিবা ফুল, সকলোখিনি চাব পাৰে আপোনালোকে। আৰু গাইছ এইফালে চাওক, লেখা আছে ষ্টুডিঅ' ৰুণজুন আৰু এইফালে তামোলপুৰ বুলি লেখা আছে এইফালে। আৰু ষ্টুডিঅ'টো হৈছে এইটো। গাইছ এতিয়া মানে যাই আছোঁ ষ্টুডিঅ'ৰ ভিতৰত, তো চাই থাকক ভিডিঅ'টো। গাইছ আন্ধাৰ হৈছে চাওক, গাইছ আন্ধাৰ, লাইট দিয়া ৰ'ব। গাইছ এইটোৱে হৈছে ষ্টুডিঅ' ৰুণজুন। আৰু এইফালে আছে, এইফালে ভূপেন হাজৰিকাৰ ফটো, আৰু এইফালে বাকী সকলোখিনি আছে আৰু চাওক। এইফালে আছে মাইক, এইফালে আছে যি যি যোগাৰ লাগে আৰু সকলোখিনি আছে চাওক। এইফালে আছে হেডফোন, আৰু এইফালে আছে কীবৰ্ড, আৰু এই চেয়াৰ। এই চেয়াৰত বহি অলপ ঘূৰোঁ আৰু। গাইছ এতিয়া মানে যাই আছোঁ ৰ'ব, এতিয়া মানে ভিতৰত যাই আছোঁ আৰু তাত বস্তু দেখুৱাইছোঁ। তো গাইছ ইয়াতে মানে ইয়াতে গান ৰেকৰ্ড কৰা হয় আৰু ইয়াতে গায়। এইখিনিয়ে আৰু দেখুৱালোঁ। আৰু এইফালে এডাল থোৱাই আছে নতুন চাগে এডাল। এইখিনিয়ে আৰু ভিতৰত যাওঁ, এইখিনি অলপমান ফুৰিবলৈ ওলাই আহিলোঁ, মানে ঘৰত বৰিং লাগে, যি নহওক ফুৰিবলৈ। আৰু গাইছ আৰু এটা বস্তু দেখুৱাইছোঁ ৰ'ব, ৱেইট কৰক গাইছ, মানে এনেকুৱা বস্তুটো দেখুৱাই। গাইছ এইফালে চাওকচোন কি দ, ইয়াৰপৰা পল্লি আৰু নালগে চাওকচোন বাপ্পা ঐ। আৰু এইফালে আছে মানে এইটো সৰু জানৰ দৰে আৰু। গাইছ আৰু এটা বস্তু দেখুৱাইছোঁ, মানে তামোলপুৰৰ য'ত বজাৰ হয় ন, সেইখিনি দেখুৱাইছোঁ, সকলোখিনি দেখুৱাম আপোনালোকক। তো চাই থাককচোন, ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। গাইছ এইফালে মানে এইটো তামোলপুৰ আঞ্চলিক দুৰ্গা মন্দিৰটো দেখুৱাইছোঁ আপোনালোকক। তো মানে ইয়াতে ৰাস হয়, আহি পালোঁ বজাৰ, মানে ইয়াতেই বজাৰ হয় আজি নহয়, আজি বুধবাৰ, কালি মঙলবাৰে হয়, আৰু বা কি বাৰে হয় সেইটো মই ভালকৈ নাজানে, মই কৈ আছোঁ সকলোখিনি। মানে এইফালে চাওক আপোনালোকে, এইফালে গোটাইখিনি আছে, টিঙৰে সেই কিবা কিবি আছে আৰু তাতে মানে এনেকুৱা লাগে না, আপোনালোকক মই বাৰু পিছত দেখুৱাম যেতিয়া মানে বেছিকৈ হয়। কালি আহিছিলোঁ, কালি গধূলি মই আহিলোঁ, কিন্তু গধূলি কি হ'ল, টাইমো নহ'ল আৰু গধূলি হৈছে, ৰাতি হৈ গৈছে, আৰু বজাৰ তেতিয়া নাইও ইমানখিনি। তো আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, বাট আজিতো নহয়, আজি মানে ইমান নাই, তথাপি আছে মানে এইফালে। তো দেখুৱাইছোঁ ৰ'ব, চাই থাকক। এইটো হৈছে তামোলপুৰৰ যোনটো মানে দুৰ্গা পূজা হয় সেইটো মন্দিৰ। আৰু এইফালে এতিয়া কাম চলি আছে, আপোনালোকে চাব পাৰে, এইফালে কাম চলি আছে গোটেইখিনি। আৰু এইটো হৈছে, এইটো দেখাই আছে কালী মন্দিৰ, আপোনালোকক কেমেৰাত আহিছে নে গম পোৱা নাই আৰু। এইফালে চাওক, তো সেৱা এটা কৰি লওক। আৰু এইটো হৈছে মেইন মন্দিৰ, দুৰ্গা পূজা হোৱা মন্দিৰটো। ইয়াতে মানে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয়। তো যদি মই এইবাৰ অহা হয়, তো দেখা পাব আপোনালোকে, দেখুৱাবলৈ ট্ৰাই কৰিম যিখিনি পাৰোঁ, যিখিনি আৰু কিমান দিন আছে গম নাপাওঁ, তথাপি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিখিনি পাৰোঁ। তো ভিডিঅ'টো চাই থাকক, আৰু অলপ কিবা কিবি দেখুৱাম, চাই থাকক। এই চাওক এইফালে দোকান চোকান বহি আছে, কিছুমান দোকান। তো মানে যেতিয়া যোনদিনা বজাৰ হয় ন, এই গোটাই যিখিনি এৰিয়া আছে, তো সকলোখিনিতে মানে দোকান বহে। এইটো হৈছে শিৱ মন্দিৰ, মানে শিৱ মন্দিৰটো চাওক,
আৰু এইফালে আছে, এইফালেদি মানে আমাৰ বাইদেউহঁতৰ ঘৰত যায়। আৰু এইটো খেলা হৈছিল যেন, মই মানে চাব অহা নাছিলোঁ। 20, 21, 22, 23 মাৰ্চত হৈছিল, মই অহা নাই কিন্তু গাইছ চাবা, গুচি আহিলোঁ মানে ৰাতি মানে বৰষুণ দিব আৰু দিনত পুৰা একদম ৰ'দ দিব। এই আৰু কি কৰিব পৰিস্থিতিৰ মহিমা। চাওক, মোৰ লগত আছে এইফালে এলেক্সা। তো আজি মই কিছুমান কুৱেশ্যন সুধিম, কি কয় চাওঁ আৰু কিমান কি কয়। অলপ ফাল্টু কৰিম আৰু যিখিনি কৰোঁ চাই থাককচোন। एलेक्सा, मेरे पास एलेक्सा, इसका जवाब नहीं। स्टॉप। एलेक्सा, मैं तुम्हें मार डालूंगा। हिंसा से कभी किसी बात का हल निकला है भला? एलेक्सा, अभी टाइम कितना हुआ? एलेक्सा, अभी टाइम कितना हुआ? समय दोपहर के 3:13 है। एलेक्सा, अब एलेक्सा, मैं तुम्हें शादी करूंगी। भारत की विवाह योग्य आयु 18 और 21 है। मैं और क्या ही बोलूं? एलेक्सा, हिंदी सॉन्ग लगाओ। एलेक्सा, प्ले हिंदी सॉन्ग। All out 90s Hindi from Spotify. एलेक्सा, स्टॉप। स्टॉप। एलेक्सा, भारत की सबसे बड़ा नदी कौन सा है? भारत में सबसे लंबी नदी सिंधु नदी है। तो गाइस, আৰু তাৰমানে এলেক্সাক সোধো কিবা এটা কুৱেশ্যন। এলেক্সা, जुबिन गार्ग कौन है? जुबिन गर्ग भारतीय प्रसिद्ध और असम के सबसे बड़ा गायक, अभिनेता, संगीतकार और गीत लेखक है। जुबिन ने असमिया, हिंदी, बंगाली, कन्नड़, उड़िया, तमिल, तेलुगु, पंजाबी, नेपाली, मराठी और मलयालम फिल्मों में भी गा चुके हैं। वे असम के जोरहाट से हैं। एलेक्सा, स्टॉप। जुबिन एलेक्सा, मैं अब टॉयलेट जा रहा हूँ। सॉरी, मुझे ये नहीं पता। तुम क्या खाते हो? मैं एक AI हूँ। मुझे भूख और प्यास का एहसास नहीं मालूम। ओके, তো গাইজ চাওক, মানে ইমানেই ইণ্টেলিজেণ্ট, যি সোধো সকলোৱে এনে কৈ দিয়ে। তো গাইজ এইখিনিয়ে আৰু। তো গাইজ আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তো এতিয়ালৈ বাই বাই, আৰু লগ পাম নেক্সট ভিডিঅ'ত।